প্ৰথমে মই আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ মৰম আৰু সেৱা আগবঢ়াইছোঁ। এই গোটেই সেৱা আগবঢ়াইছোঁ যে মোৰ মনৰ কথাখিনি তোমালোকৰ আগত মই ক'বলৈ অকণমান সুবিধা পাইছোঁ আৰু তোমালোকৰ মাজত মই নিজক দেখা পাইছোঁ। কিয়নো আমি এই আমাৰ যিটো জীৱন, আমাৰ ছাত্ৰ জীৱন আজিৰ পৰা প্ৰায় আজি 25 বছৰ আগত এই আমাৰ কলেজীয়া জীৱন এৰি থৈ আহিল। গতিকে আকৌ আকৌ ৰিক্ৰিয়েট কৰিবলৈ এটা সময় পাইছোঁ, সুযোগ পাইছোঁ। সেই শদিয়াৰ পৰা ধুবুৰীলৈ এই ঘূৰি ফুৰিছোঁ আৰু নিজকে বিচাৰি পাইছোঁ। এই যিখিনি সময় নহয়, সঁচা কথা মা কচম কৈছোঁ, এইখিনি যিখিনি সময়, এনেকুৱা সময় মানে জীৱনত বিচাৰি নাপাবা। আৰু যেতিয়া ইয়াৰ পৰা ওলাই যাবা সদিতে আমাৰ এনেকুৱা লাগে কেতিয়ানো আমাৰ পঢ়া শেষ হয়, কেতিয়ানো আমি এই তিনিআলিৰ মূৰত ধিটিঙালি কৰিব পাৰিম, বা কেতিয়ানো আমি চাকৰি কৰিম, আমাৰ পকেটত কেতিয়া পইচা আহিব, কেতিয়া আমি নতুন নতুন গাড়ী কিনিম, বাইক কিনিম, মোবাইল, কোনোবাই আইফোন কিনিব, সেইবিলাক চিন্তা গৌণ। কাৰণ গাড়ী মানৱ সভ্যতা যিমান দিনলৈ থাকিব তেতিয়ালৈ গাড়ী থাকিবই। মোবাইলটো একেটাই কথা, কাইলৈ পকিলে 5G আহিব, আহি থাকিব 6G, 7G, 10G, 20G ধেৰ আহি থাকিব কিবা কিবি। কিন্তু এইখিনি যিখিনি সময় নহয়, সোণালী সময় জিন্দগীত বিচাৰি নাপাবা। সেই গতিকে তোমালোকৰ ভাল হ'ল কি এতিয়া মোবাইল হ'ল, আৰু মোবাইলত তোমালোকে প্ৰতিটো বস্তু ৰেকৰ্ড কৰিব পৰা হ'ল। কিন্তু আমাৰ সময়ত সেইখিনি নাছিলে। আমাৰ সময়ত আছিলে কেৱল এই বহীঘৰ পিছফালে, কিতাপৰ পিছফালে যে বগা কাগজ এখন থাকে, তাতে কলমে লিখো, আজি এইটো হ'ল, আজি সেইটো হ'ল, আজি আমুকে চিঠি দিছিলে, আজি চিঠিখন ৰিজেক্ট কৰিলে, এইবিলাক বস্তু আমি লিখিছিলোঁ। সেই গতিকে তোমালোক এইটো জেনেৰেশ্যনত তোমালোকে ডাইনেমিক জেনেৰেশ্যনত তোমালোকে জন্মগ্ৰহণ কৰিছা।